জিন্দাবাদ জিন্দাবাদ হীরার ছবিত ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক হীরার ছবিত ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক হীরার ছবিত ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক বিভিন্ন জাতি জনজাতি বিভিন্ন জনগোষ্ঠী বসবাস কৰি আছে এই সমস্যাসমূহ যাতে তেখেত সোনকালে অনতিপলমে যদি সমাধান কৰিব পাৰে তাৰ বাবে আমি তেখেতক অনুৰোধ থাকিল আৰু ইয়াৰ উপৰি যি আমাৰ মাটিৰ সমস্যা আছে বা বিভিন্ন ধৰণৰ যি সমস্যাসমূহ আছে এই সমস্যাসমূহ যাতে তেওঁ জিকি পেলাই সমাধান উত্থাপন কৰি সমাধানৰ ক্ষেত্ৰত পথ মুকলি কৰিব পাৰে গতিকে মই পলম নকৰি মই মোৰ মাইক্ৰফোনটো মাইকত আগবঢ়াই দিছোঁ আৰু বাইদেউৰ পৰা আমি শুনো দুখাৰ কথা গতিকে মই বাইদেউক দুআষাৰমান বক্তব্য প্ৰদান কৰাৰ বাবে অনুৰোধ জনাইছোঁ ধন্যবাদ জনালো আপোনাক মূলকুচি ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ মৰমত আজি মই এই ঠাইখিনি পৰিচিত হৈছো আপোনালোকৰ মাজলৈ আহিছো সমুদিমৰীয়া ৰাইজ খিলঞ্জীয়া ৰাইজ দল সংগঠনে মোক এই সুযোগটি দিছে যে মই ৰাইজৰ সেৱা কৰিব যাম আজি অলপ আগতে মই এগৰাকী বাইদেউক লগ পালো ইয়াৰে বাইদেউগৰাকীক সুধিলো যে আমাৰ এইখিনি ঠাইত আপোনালোকৰ কি কি অসুবিধা হৈছে বা কি কি এনেকুৱা কাম কৰিবলগীয়া আছে যিখিনিত মই আপোনালোকক সহায় সহযোগিতা আগবঢ়াব পাৰো আপোনালোকে মোক বাছনি কৰি ইয়ালৈ আনিছে আৰু মোক এইটো দায়িত্ব দিছে এইবাৰ মই বিধানসভাৰ যি ইলেকশ্যন সেই ইলেকশ্যন খেলিবলৈ গৈ আছো আৰু তাতে মোক আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সাপোৰ্ট সকলোখিনি মোক লাগিব আপোনালোকৰ আশীৰ্বাদৰ অবিহনে আপোনালোকৰ মৰমৰ অবিহনে মই এই যুদ্ধত জয় হ'ব নোৱাৰো আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো যে এই গাঁওখনৰ যি হ'বলগীয়া কামবোৰ আগৰ বিধায়কবোৰে আপোনালোকক প্ৰতিশ্ৰুতি দি পেলাই আধৰুৱা কৰি ৰাখিছে সেই সকলোবোৰ কাম মই আগুৱাই লৈ যাম আপোনালোকে যদি আপোনালোকৰ বহুমূলীয়া ভোটটো দি মই জয়যুক্ত কৰে মই আপোনালোকৰ যিবোৰ দুখ যিবোৰ সমস্যা আছে সেইবোৰ মই বিধানসভাৰ মজিয়ালৈ লৈ যাম মই আপোনালোকক প্ৰতিশ্ৰুতি দিলো আগলৈ সুখ দুখ যিকোনো সময়তে মই আপোনালোকৰ লগত থাকিম মাথো এই যুঁজত আপোনালোকে মোক সহায় কৰি আগুৱাই লৈ যাওক আপোনালোকৰ যি বহুমূলীয়া ভোট মোক দি জয়যুক্ত কৰক এইখিনিকে কৈ মই আপোনালোকক প্ৰণাম জনাইছো ধন্যবাদ চিম্বলটো হৈছে হীৰা আপোনালোকে গমেই পাইছে চাগে এই বেনাৰখনত আছে আৰু 3 নম্বৰত আছে বেলত পাতত আপোনালোকৰ 3 নম্বৰত মোৰ নামটো থাকিব কাবেৰী দাস তেৰন্বী বুলি আৰু ডায়মণ্ড হীৰাৰ সিঙত আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰে ধন্যবাদ আসলতে ভোটটোতো আমাৰ মানুহবিলাকে সবেই দিব লাগে কিন্তু আমাৰ মানুহখিনি কিছুমান ভোটৰ হৈ ভাল সবিশেষ নাজানে কিন্তু জাতি হিচাপে বা নিজৰ ব্যক্তিগত যিটো এটা নিজৰ চিন্তা চৰ্চা আছে সেইটো মতে বিবেক কৰি চিন্তা কৰিকে আমি বেলেগ বেলেগ সংগঠনৰটো বহুত ধৰণৰ বহুত প্ৰলোভন কিবা বহুত সা সুবিধা বহুত এনেকে দেখুৱায় কিন্তু তাৰে মাজতে কিছুমান মানুহ আমাৰ বহুত সুবিধাৰ পৰা বঞ্চিত হৈ আছে বিশেষকৈ আমাৰ এই বৰকুচি অঞ্চলটোৰ তেনেকে মানে বহুত অসুবিধা ৰাস্তাখিনি হৈছে হলেও মানে সিমান সুবিধাজনক নহয় তথাপিতো আমি মহিলাখিনিয়ে আমাৰ যিখিনি এইবাৰ ভাবিছো আৰু যে আমাৰ এটা নিজস্ব এটা কেণ্ডিডেট বা নিজৰ এজন জাতীয়তা হেৰিৰ ফালৰ পৰা মানে এজনী বাইদেউ কি কৰবি কি কাবেৰী বাইদেউ আৰু মানে তেখেতক মানে আমি আমাৰ ফালৰ পৰা মানে তেখেতক বহুমূলীয়া ভোটটো দি পেলাই আমি যাতে তেখেতক আগুৱাই নিব পাৰো সেইটোৱে মই কামনা কৰিছো এখেতৰ চিম্বলটো জানেনে মানে যেনেকৈ হাতীৰ ছবি পদুম ফুলৰ ছবি
আপুনি ক'ত দিব ৰাইজেতো নামটো পঢ়িবও নাজানিব পাৰে চিনটো জানে নেকি আপুনি এতিয়া চিম্বলটোতো কিছুমানৰতো বেলেগ বেলেগ আছে চবৰে তেখেতৰ হেৰিটো চিম্বলটো হীৰা বুলিয়ে জানিছো ময়ো তেনেকে তেখেত দেখিছো এনে হেৰি কেইটাত তেওঁকে বুলি ভাবিছো আৰু দিম বুলি মানুহখিনি